গাইজ এইটো আমাৰ ভিউ চাওক আৰু এইটো হ'ল আমাৰ খানা। এনেকুৱা ভিউ দেখিছা? ক'ৰবাত দেখিছা এনেকুৱা ভিউ? ট্ৰেকিং হৈ গৈছে। হেল্ল' গাইজ, ৱেলকাম বেক টু দ্য ব্লগ। এতিয়া আমি আজি ইণ্ডিপেণ্ডেন্স ডে হয়, চ' চবকে হেপী ইণ্ডিপেণ্ডেন্স ডে। হেপী ইণ্ডিপেণ্ডেন্স ডে গাইজ। এতিয়া আমি এটা ইণ্ডিপেণ্ডেন্স ডে ৰাইড কাৰণে ওলাইছোঁ। অলপ অৰুণাচল ফালে যাওঁ। ক'ত যাওঁ সেইটো জেগাটো এতিয়ালৈকে ঠিক হোৱা নাই। এতিয়া গৈ পালে য'তে ভাল লাগিব তাতে অলপ ৰখি মেলি অলপ ভিউটো এনজয় কৰিম আৰু বা কিবা এটা খানা চানা বনাই খাম। চ' লেটছ গো। গাইজ ইয়াত কোনোবাই ঝাণ্ডা আমাৰ নেশ্যনেল ফ্লেগটো পেলাই থৈ দিছে। এইটো ভাল কাম নাই, এইটো পেলাই থৈ দিছে ইয়াতে। এইটো আমি এতিয়া লৈ যাম। এইটো আমি ঢলা শদিয়া ব্ৰিজত আছোঁ। এইটো এনেকৈ পৰি আছিলে, এইটো আমি লৈ যাওঁ। নাপায় কিন্তু দেই, নাপায়। এইটো চাওক, এইটো আমি বেগত ভৰাই লৈছোঁ দেই। অলপ মানে বস্তুটো কি হ'ল, এইটো ভাঙি আছে ইয়াত, এইটো ইয়াত লগাব নাই, বেগত ভৰাই লৈছোঁ। যাৰো হয় গাইজ, এটি বস্তুটো লৈ যাব লাগে যদি বেয়া হৈ আছে, বেগত ভৰাই বা পকেটত ভৰাই, কিন্তু এনেকৈ ডিছৰেচপেক্ট কৰিব নালাগে। তো এতিয়া আমি এতিয়া গৈ আছোঁ ৰয়িং ফালে, এনেই আৰু ৰাইড বুলি। মই আৰু সৌৰভ আছোঁ। চ' আগত গৈ থাকোঁ জেগাত, তাত গৈ আপোনালোকক দেখাম কি পাই আছোঁ। পোৱালিখিনিক RPM লাগিছিলে। বতৰ ফল খাইছোঁ, পাইনাপেল এটা লৈ যাওঁ। পাইনাপেল এটা ইয়াৰ পৰা। ইয়াত আপুনি কাটি থোৱাও আছে পেকেটত ভৰাই থোৱা। এইটো এনে 50 আৰু এনে গোটাকৈ ল'লে 30। এই পলিথিন নিয়ে। ৰোষ্টেড চিকেনো লৈ যাওঁ অলপ। পেকিং হৈ গৈছে। আমি এইটো লোৱা নাই, কেনত যোনবোৰ মাংস সোমাইছে সেইখিনি লৈছোঁ। গাইজ আমি বহুত ডেঞ্জাৰ ৰাস্তাৰ ফালে সোমাই দিলোঁ। এইটো হয় নে নহয় আমিও নাজানো, বাট গৈ আছোঁ আৰু মানুহ সুধি মেপত একো দেখুৱা নাই। জংঘল আছে, আগফালৰ মানুহ নাই, পিছফালৰ মানুহ নাই। গাইজ আমি এইটো ৰাস্তা সোমাই গ'লোঁ এতিয়া নিজাম ঘাট ফালে। এইটো আপুনি মেপত কিন্তু নাপায় ৰাস্তাটো, আপুনি মানুহ সুধি আহিছোঁ আমি। আৰু এইফালে খুব কম গাড়ী অহা যোৱা কৰিছে। এইফালেও চাওক গাইজ, মানে একদম চকুৰ পৰা যি ধুনীয়া নহয় আছে গাইজ দেখিবলৈ। হেৰি কৰিব নোৱাৰিম মই, আগত জেগা নাই চাগে নেকি ৰাইডাৰ ক'ব পাৰে। ক'ৰবাত দেখিছা এনেকুৱা ভিউ?
এইটো গাইজ আমি লোকেশ্যন এতিয়া এইটো বিচাৰিছোঁ, কিন্তু জোৰতটো যেনেকৈ পৰি আছে ইয়াত নদী কেনেকৈ ধুনীয়াকৈ গৈ আছে এটা ফুটি চুটি আনিব লাগিব আমি। সেই জেগাত নহয়, প্ৰথম জেগা কোনটো পানীৰ ওচৰত আছে। গাইজ ইমান ধুনীয়া পুল এটা পালোঁ আৰু এইখিনি আমাৰ ৰোড পুলটো তলতে খাওঁ আৰু চব লৈ আহিছোঁ আমি। বহিব নাই না কেলাম এই বতাহ নাই আহা ইমান। বতাহ আহিব ইয়াত যোগাৰটো কৰি আছোঁ আৰু দুই চাইডে অঁ দুইটান গেছ কাষতে ধৰি লৈছোঁ একদম মানে পাহাৰৰ পানী। গাহৰিখিনি ধুই ল'লোঁ গাইজ। এতিয়া আমি ইয়াত গেছটো জ্বলাওঁ। ফ্লেমটো অকণমান কেৰাহীটো এতিয়া ইয়াত দি দিছোঁ ধুনীয়াকৈ। আমাৰ চপিং স্কিলছ চাই লওক গাইজ, আৰু আমাৰ একদম নেচাৰেল চপিং বোৰ্ড। এতিয়া হালধিটো দিলোঁ ধুনীয়াকৈ। আমি য়েল্ল' কালাৰত কৰিছোঁ আৰু দেই। এইটো চাওক গাইজ, ভিউ উইথ কুকিং। মিৰ্চি পাউডাৰ, এতিয়া গাইজ যাব মেইন আমাৰ ইনগ্ৰিডিয়েণ্ট দে আমাৰ কুক আজি চেফ। গাইজ আমাৰ গাহৰি ৰেডি হৈ গ'ল, পিছে বৰ ধুনীয়া কালাৰ এটা হৈছে। গাইজ এইটো আমাৰ ভিউ চাওক, আৰু এইটো হ'ল আমাৰ খানা। গাহৰি, ভাত, চালাড, নেমু, আচাৰ আৰু কি লাগে এইটো ভিউত এনজয় কৰক। পানী আহি আছে বোলে কৈ দে ঐ। আপোনালোকে য'তে খায় এনেকুৱা ধুনীয়া ধুনীয়া জেগাত সদায় বস্তুবোৰ ক্লিন কৰি ল'ব। চব ৱেষ্টখিনি ইয়াত ভৰাই দিছোঁ, আৰু যোনবোৰ লৈ যাবলগীয়া আছে লৈ যাওঁ। গাইজ আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। এতিয়া নেক্সট ভিডিঅ'ত আকৌ লগ পাম, এনেকুৱা ধুনীয়া জেগাত আপোনালোকক দেখাই থাকিম। আৰু আজিতো যিহেতু মানে এনেকুৱা বিউটিফুল লোকেশ্যনত আমি কুকিং ভিডিঅ' এটা কৰিলোঁ 15 আগষ্ট বুলি, চ' ভাল লাগিলে বহুত। তই কিবা কবি নেকি? আজি ফুল এনজয় কৰিলোঁ, দুটাই আহিলোঁ, ভাল লাগিলে। নেক্সট এতিয়া ক'ত যাওঁ, যাম আৰু এটা ভাল জেগাত যাম। এই ভিডিঅ'টো চাই ল'ব, তেতিয়ালৈকে আমি নেক্সট যে লোকেশ্যনটা নেক্সট কাৰণে প্লেন কৰিম ভালকৈ। চ' চি ইউ এগেইন।